चिरां जिल्ला हज आफादनि बानजायनायाव जिल्लानि गासै 22 सा हज दावबायारिफोरनो मान बावनाय हाबाफारियाव मुलुगनि गोजोन आरो हान्जानि थाखाय आरज गाबदों। चिरां जिल्लानि बरथावला जामे मस्जिदनि लांगोनायाव लेङाइ जिल्ला बेंगिरि रिंखां मुसाहारिनि मासि दैदेननायाव चिरां जिल्लानि गासै 22 सा हज दावबायारिफोरखौ मान बावो। बे मान बावनायाव एमपि रोनगोरा नार्जारि, सिडली बियाबनि एमएलए जयन्त बसुमतारी, बिटिआरनि हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारी आरो एमसिएलए माधव सेट्रि बिथांमोनहा बाहागो लायो। हज दावबायारिफोरखौ गांफा आर'नाइ आरो फुलाम गामसाजों बरायो आरो हज किट गथायो। চিৰাং জিলা হজ কমিটিৰ আয়োজনত আজি আমাৰ চিৰাং জিলাৰ পৰা 22 জনীয়া আমাৰ হজ যাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ এইটো অনুষ্ঠান হজ যাত্ৰীসকলক আমি সম্বৰ্ধনা জনাইছোঁ আৰু তেওঁলোকৰ যিখিনি সুবিধা অসুবিধা এইবিলাক আমি আলোচনা কৰিছোঁ আৰু তেওঁলোকক ভেকচিনেশ্যন দিয়াৰ যিটো ব্যৱস্থা আছে সেইখিনি কৰা হ'ব। গতিকে এটাই কথা চবৰে তেওঁলোকে মক্কাত যাব, আল্লাহৰ লগত কানেকশ্যনত তেওঁলোকে যাব, সুচাৰুৰূপে যাতে গৈ তেওঁলোকে আকৌ ঘূৰি আহিব পাৰে সকলোৱে প্ৰাৰ্থনা জনাইছোঁ। আৰু মোৰ তৰফৰ পৰা হজ যাত্ৰীসকলে মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তেওঁলোকে বিশ্ব শান্তিৰ কাৰণে, আমাৰ ভাৰতবৰ্ষৰ শান্তিৰ কাৰণে, আমাৰ অসমৰ কাৰণে, আমাৰ বিটিআৰ অঞ্চলৰ সমূহ ৰাইজৰ কাৰণে তেওঁলোকে নিশ্চয় আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাব আৰু এই কথাখিনি তেওঁলোকে আমাক অৱগত কৰিছে। সুন্দৰ এটা পৰিৱেশ আৰু আমি আশা ৰাখিছোঁ যে আগন্তুক দিনবোৰত আমি মানৱ জাতি হিচাপে একেলগে সকলো জাতি ধৰ্মাৱলম্বী একেলগে এই বসবাস কৰাৰ কাৰণে যিটো পৰিৱেশ যাতে আল্লাহ ঈশ্বৰ ভগৱানে আমাক দিয়ে ইয়াৰ কাৰণে সকলোৱে কামনা কৰিছোঁ। সুন্দৰভাৱে আজি যিটো সম্বৰ্ধনা অনুষ্ঠান কৰিব। আজি চিৰাং জিলা হজ কমিটিয়ে আমাৰ চিৰাং জিলাৰ পৰা 22 জন, দুটা সাব ডিভিজন বিজনী আৰু কাজলগাঁও দুয়োটাতে 11 জনীয়াকেই হজ যাত্ৰীসকল আছে। তেখেতসকলক আজি আমি বিদায় সম্ভাষণ জনাইছোঁ চিৰাং জিলা হজ কমিটিয়ে আৰু লগতে ইয়াত আমি ভেকচিনেশ্যনো দিম, কাৰণ চিৰাং জিলা হজ কমিটিক ভেকচিনেশ্যন দিয়াৰ দায়িত্বও আমাক দিছে। যোৱা বছৰলৈকে আমাৰ বঙাইগাঁৱৰ লগতে আছিলে। তো এইখিনি সময়ত মই দোৱা মাগিছোঁ যে আমাৰ 11 জনীয়া হজ যাত্ৰীসকল য'ত নেকি মক্কা আৰু মদিনাত যাব, তাত গৈ তেখেতসকলে সুশৰীৰে সুস্বাস্থ্যৰে তেওঁলোকে তালৈকে যাব পাৰক আৰু সুস্বাস্থ্যৰে তেওঁলোকে আকৌ ঘূৰাই আহিব পাৰক। তেখেতসকলক মই মানে আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত মই দোৱা মাগিছোঁ আৰু মানৱ জাতিৰ কল্যাণৰ কাৰণে, মানৱতাৰ কাৰণে তেখেতসকলে আহি কাম কৰিব পাৰক, সেইটোকে মই কামনা কৰিছোঁ।